তো আমি এতিয়া চিৰিয়াখানাৰ ভিতৰলৈ গৈ আছোঁ। এই চাইডতে কিছুমান দোকান আছে। এইখনে হয় গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানা ব্ৰিটেইন। তো আপোনালোকে সকলোৱে দেখা পাইছে নিশ্চয়। A few moments later. তো এখনে হৈছে প্ৰৱেশদ্বাৰ য'লৈ যোৱা। তো আমি লাইন পাতি এটা এটাকৈ যাব লাগিব। তো ইয়াতে এটা এনেকুৱা চিটুৱেশ্যন আছে, ইয়াত পানী বটল ভিতৰলৈ আনিব নিদিয়ে। তাত সেইটো কাৰণত টিকেট কাটিবলগীয়া হয়। পানী বটল ভিতৰলৈ আনিবলৈ হ'লে 10 টকা দিবলগীয়া হয়। তো ইয়াত নো এণ্ট্ৰি দিয়া আছে, ইয়াত এইটো চাইডে যাবলৈ বন্ধ ন। এটাই আছে নেকি? आप लोग कहाँ से आए हैं? शिलोंग से। हाँ, कैसा लग रहा है अभी? ठीक है बढ़िया। हाँ हाँ। তো গৰিলা চালোঁ আমি চবেই। তো এতিয়া গৈ আছোঁ বেলেগত। এইটো জিৰাফ চাব গৈ আছোঁ আমি। তো জিৰাফ, এই দোস্ত কেনেকুৱা লাগিছে? লক্ষ্মণ বলো না কষ্ট বলো। এই জিৰাফ চাই লওক। into the airport. ইয়াৰ পৰা ওপৰৰ পৰা অলপ ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। তাত চিম্পাঞ্জী আছে, যাব নিদিয়ে তালৈ। তো এটা চাই লওঁ। ওচৰত আহি গ'ল। Years later. কিন্তু ভাতটো Hey dosto. Wait a minute. Who are you? তো এটা এনেকৈ পৰ্যটক আছে, ধুবুৰীৰ পৰা আহিছে, চবে ফটো মৰাত ব্যস্ত।
তোমালোক ক'ৰ পৰা আহিছে? মই শিৱসাগৰ। কেনেকুৱা লাগিছে ইয়াতে আহি? ভাল ভাল লাগিছে। খুব এটা আনন্দময় পৰিৱেশ। আমাৰ ওচৰলৈ আহা। হেল্ল' बहुत तेज हो रहा है बहुत तेज। এইটো চাইডে আহা। ৱাও শগুন শগুন জীৱনত দেখি পোৱা নাই। झूठ बोलो बार बार झूठ बोलो जो भी बोल सकते हैं सब झूठ बोलो উঠা বাবা এইফালে চোৱা। হেল্ল' অ' মাই গড লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান ওচৰৰ পৰা। इतने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। और कुछ लोग मनोरंजन भी करवाते हैं। ক'ত আছে? অঁ ব্লেক পেন্থাৰ আছে। এই ভাই ঐ হেল্ল' ঐ ঐ ঐ অ' মাই গড গাড়ী তলে নামি যাব। ক'ত আছে? ঐ এতিয়াহে মজা লাগিছিলে। হেল্ল' भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है इधर देखो बेटा। हेलो हेलो भाई साहब bulan ini deh, kami bulan ini. Ui, ui. Wah, kor sih. Hari? Hari, ভালে হুমাব নিদিব। হুমাব নিদিব। সেই দোস্ত ভাগৰ লাগি গৈছে য'ত ওপৰলৈ ষ্টেপ বগাই বগাই। তো পানীও নাই, পানী এটা আনিছিলোঁ আমি, পানী শেষ হৈ গ'ল, ফিনিছ হৈ গ'ল। তো পানী পিয়া লাগিছে, ভিতৰত পানীও নাই খাবলৈ। তো প্লিজ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব।